মে পাত খুঙি আছে কুকুৰৰ শীতৰ সন্ধিয়া অসমৰ বিশেষকৈ গ্ৰাম্য অঞ্চলত সন্ধিয়াৰ সময়তো প্ৰাণৰ শিল্পী জুবিন গাৰ্গ আমাৰ মাজত নাই। Hello friends, welcome to my new vlog. You come. Yes, so 1%. 100 में 1% बाल सफेद हुआ है और इसलिए उनको मैं ठेका दिया है 1 रुपया में सुली यानी सुली पका सुली। Yes. কিছুমান লগতে মানে ভাবে কি বাল মানে বেয়া ভাষাটো কৈছে নেকি তেওঁলোকে। हाँ ये ठीक कहा है। बाल का मतलब होता है सुली यानी हाँ हेयर। वाओ वाओ अमेजिंग Amazing. अमेजिंग गर्ल। Amazing. ये तुमने क्या किया है? ये देखिए छोटा छोटा हिंदी बोल रहा है हमारा जेरिया रिमझिम रिमझिम हिंदी अच्छे से। क्या तुमने सेंटा क्लॉज बनने के ये आइडिया किया है क्या? तुम अच्छे से हिंदी जानते हो या रिमझिम जेरी या रिमझिम? ये नहीं जानता है कि मैं কাৰ হিন্দী বেছি ভাল হয় গাইজে কমেণ্ট কৰি যাব। গাইজ আপোনালোকে কমেণ্ট কৰি জনাব কোনে বেছি ভালদৰে হিন্দী ক'ব জানে ৰিমঝিম या जेरी। या नमस्कार दिया रिमझिम या रिमझिम और ये जेरी। नमस्ते अंकल लोग। कौन क्लास में पढ़ती हो बता दो। मैं 3। और तुम? मैं 7। কাৰ গান শুনি বেছি ভাল পোৱা? জুবিন গাৰ্গৰ গান। তেনেহ'লে এটা জুবিন গাৰ্গৰ গান গাই দিয়াচোন প্ৰথমতে। দেখা পালো তোমাৰ ছবি ধৰা নীলা গোপনে আহি হিয়াৰ কোনো তুমিও গাই দিয়া কালে। তুমি যে মোৰ শুকান মনৰ নিয়ৰৰে চেঁচা দুবাৰ নামি অহা ৰদৰে নৈ মোৰ দেহত প্ৰতি ভাবু তোমাৰ বুকুত ৰতি হৰতৰ প্ৰভাতী ফুলে কব তোমাকে মোৰ কথা অতি মেঘালী নিশা শুনে কব তোমাকে মোৰ বেথা ধুমুহাৰ হতে মোৰ বহু যুগৰে নাচো এন্ধাৰো হৈছে মোৰ বহু দিনৰে थैंक यू। तो गाइज आप शुरू होगा चैलेंज कोने बेसी ভালদৰে হিন্দী ক'ব জানে। তেনেহ'লে ৰেডি তোমালোক? Yes. Hi guys. रेडी? Yes. तो स्टार्ट। बात करो दो हिंदी से बात करो। दो हेलो बहन। एक दूसरे से बात करो। आई रिमझिम में पात खुঙি আছে কুকুৰৰ। দে আও। শীতৰ সন্ধিয়া অসমৰ বিশেষকৈ গ্ৰাম্য অঞ্চলত সন্ধিয়াৰ সময়ত পৰিয়ালৰ সৈতে একলগ হৈ জুইৰ লোৱাটো এটা প্ৰায় অভ্যাসত পৰিণত হৈছে আৰু খুব ভাল লাগে। এই জুই তেনেদৰে সৰু সৰু নতুন আলুবোৰ পুৰি খোৱাটো আৰু যে কি মজা লাগে হয়নে? গাঁৱত থকা এটা মজাই বেলেগ। কি কোৱা তোমালোকে? গ্ৰাম্য অঞ্চলত বাস কৰা মানুহৰ মানে যিটো মানে হেৰি কি বুলি কয় আনন্দ সেইটো হয়তো চহৰত পোৱা নাযায়। গাঁৱত যে যিমান আনন্দ সুখ ফূৰ্তি আনন্দ খেল ধেমালি কৰিব পাৰি সেইটো হয়তো চহৰত পোৱা নাযায় হয়নে? কি কোৱা তোমালোকে? সঁচাকৈ জহু অহুৰাই জাহানে কৈছে
সঁচাই কৈছে আচ্ছা আপোনালোকে জানে যে অসমতে মাঘৰ বিহু আহি আছে গতিকে মাঘৰ বিহুত এইবাৰ যে কিমান মানে মজা লাগিব হয়নে এতিয়াৰ পৰা আমি প্ৰিপেয়াৰ হৈ আছোঁ ধুনীয়া ধুনীয়া ভ্লগ আহিব কিন্তু এটা কথা হ'ল যে অলপ দুখ লাগি আছে আমাৰ সকলোৰে হিয়াৰ আমঠু প্ৰাণৰ শিল্পী জুবিন গাৰ্গ আমাৰ মাজত নাই গতিকে প্ৰথমটো জুবিনবিহীন মাঘৰ বিহু গতিকে খুব দুখ লাগিব তাৰ মাজত আৰু ফূৰ্তি আনন্দ কৰিবলৈ গান চান গাব লাগিব আমি শিল্পীজনক জীয়াই ৰাখিবলৈ হ'লে তেখেতৰ গান গাই থাকিব লাগিব তেখেতে ভালপোৱা কামবোৰ কৰিব লাগিব আমি নাহৰ গছ ৰুব লাগিব ঘৰে ঘৰে হয়নে ভাল ভাল কাম কৰিব লাগিব জীৱ জন্তুক আমি খাদ্য খুৱাব লাগিব মৰম কৰিব লাগিব এনেদৰে আমি দুখীয়াক সহযোগিতা কৰিব লাগিব হয়নে নহয় গতিকে সকলোৱে এবাৰ কওক জয় জুবিন দা গাইজ ফাইনেলি খোৱা বোৱা কৰি মই এতিয়া বিচনালৈ আহিলোঁ আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰিম কাৰণ নিশা বহুখিনি হৈছে আৰু ঠাণ্ডাও পৰিছে কাইলৈ আকৌ এটা নতুন ব্লগত আপোনালোকক লগ পাম আজিলৈ ইমানতে সামৰিছোঁ বাই বাই শুভৰাত্ৰি